আজি কোকৰাঝাৰ জিলাৰ ৰিভিউ মিটিং লোৱা গ'ল আৰু আজি মই বহুত ভাল পাইছোঁ BTC চৰকাৰ পৰিৱৰ্তন হোৱাৰ পিছত BTC চৰকাৰে খুব ভাল কাম কৰি আছে আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টে বিশেষকৈ যিবিলাক কাম কৰিলে সেইটো শলাগ ল'ব লগা মোক জনাইছে যে তেখেতসকলে এটা ইনিচিয়েটিভ লৈছিলে যে BTR অঞ্চলৰ ল'ৰা ছোৱালীবোৰক ইঞ্জিনিয়াৰিং শিক্ষা দি তৈয়াৰ কৰিব আৰু তেখেতসকলে ভাৰতৰ প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানত এডমিশ্যন পাব মোক জনাইছে যে যোৱাবাৰ 11জন IITত এডমিশ্যন পাইছে এইটো ইয়াতকৈ ডাঙৰ পৰিৱৰ্তনৰ কথা আৰু মই নিজেও ভাবা নাছিলোঁ যে 11জন BTR অঞ্চলৰ পৰা IITত এডমিশ্যন পাব 36জনে APSC প্ৰিলিমছ ক্লিয়াৰ কৰিছে এইটো হ'ল শিক্ষাৰ ক্ষেত্ৰত আৰু সৰু সৰু বহুত তেখেতসকলে ইনিচিয়েটিভ লৈছে স্কুল এডপশ্যনৰ ইনিচিয়েটিভ লৈছে বিভিন্ন ধৰণৰ ৰাইজক উপকৃত কৰা কাম ইয়াত চলি আছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ আঁচনিবোৰৰ সফলতাৰে ৰূপায়ণ হোৱাটো মই ইয়াত দেখিছোঁ প্ৰত্যেক ঘৰত ৰাচন কাৰ্ড দিয়াৰ কাৰণে এটা মিছন হাতত লৈছে প্ৰত্যেক মানুহক চৰকাৰী আঁচনি দিয়াৰ এটা মিছন মোডত কাম চলি আছে আৰু মই একটা পৰিৱৰ্তিত BTR আজি মই চাবলৈ পালোঁ কিন্তু মাজে সময়ে BTRৰ ৰাইজে লেহেমীয়া কাম কৰি আছে বুলি ৰাইজেতো আশা কৰিবই যে কাম আৰু ভাল হ'ব লাগে কাম আৰু ক্ষীপ্ৰতাৰে হ'ব লাগে কিন্তু যিটো পৰিৱৰ্তন মই দেখিছোঁ এইটো শলাগ ল'ব লগা আগন্তুক দিনত আৰু ভালকৈ কাম হ'ব তাত কি আছে কাম আৰু স্পীডত হ'ব লাগে আৰু ভালকৈ হ'ব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াও সদায় কৈ আছে তেখেতেতো নিজে ইমান মানে স্পীডত গৈ আছে কিন্তু তাৰ পিছতো ৰাইজৰ আশা থাকে যে আৰু ভাল হ'ব লাগে আৰু ৰাইজে এই আশা কৰাৰ কাৰণেহে চৰকাৰত থকা পলিটিচিয়ানসকলে আৰু প্ৰেৰণা পায় এইটো আমাক এইটোৰ যে আৰু মানে ক্ষীপ্ৰতাৰে হ'ব লাগে কোৱাটো আশীৰ্বাদ যে আমি কাম কৰিব পাৰোঁ বুলিহে আমাক কৈছে ক্ষীপ্ৰতাৰ হ'ব লাগে যোনে কাম কৰা নাছিলে তেওঁলোককতো কোনোদিন কোৱা নাই যে ক্ষীপ্ৰতাৰে হ'ব লাগে আমাক কিয় কৈছে জানে যে আমি কৰিব পাৰোঁ বুলি কৈছে